নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ সুন্দৰ এবিধ পিঠা ৰেচিপি লৈ আহিছোঁ। খাইও ভাল লাগে আৰু বনাবলৈ সহজ হয়। আহকচোন কেনেকৈ বনাইছোঁ চাই লওক। ইয়াৰ বাবে লৈছোঁ মই সৰু কাপেৰে গুড়ি কৰি লোৱা 1.5 কাপ চেনি, ময়দা লৈছোঁ 2 কাপ, অকণমান কালাজিৰা আৰু লৈছোঁ অকণমান চুজি আৰু ৰুকি লোৱা নাৰিকল 1.5 কাপ লৈছোঁ। আৰু এতিয়া মই এখন থাল লৈছোঁ আৰু থালত গোটেইখিনি দি দিছোঁ। মই চেনি গুড়ি কৰি লৈছোঁ। আপোনালোকে গোটা চেনিও ল'ব পাৰে, কিন্তু চেনি গুড়ি কৰি ল'লে তেতিয়া মিহলি কৰিবলৈ অলপ সুবিধা হয়। এতিয়া এইখিনি একেলগে দি পেলাই এইখিনি ভালকৈ মিহলি কৰি আটাৰ দৰে মুঠিব লাগিব। একেবাৰে পানী নিদিব, অলপ অলপকৈ দি যাব। আপোনালোকে এনেকৈ কেতিয়াবা খাইছে? যদি নাই খোৱা এবাৰ বনাই খাই চাব, বৰ ভাল লাগে খাবলৈ। এই পিঠাবিধ 15-20 দিনলৈকে ৰাখিব পাৰি, একো নষ্ট হৈ নাযায়। এয়া চাওক, ধুনীয়াকৈ মোৰ মঠি লোৱা হৈ গ'ল। আৰু এতিয়া মই পিঠাকেইটা বনাই ল'ম। প্ৰথমে অলপ সৰু সৰু বল বনাই লৈছোঁ। তাৰপিছত হাতেৰে মই এনেদৰে চেপেটা কৰি দিছোঁ। আকাৰটো বেছি ডাঙৰ নকৰিব, এই ধৰণে বনালে হৈ যাব। এয়া চাওক, মোৰ গোটেইকেইটা পিঠা হৈ গ'ল। এতিয়া কেৰাহী এখন গৰম দিছোঁ, তাতে মই ৰিফাইন তেল দিছোঁ আৰু ৰিফাইন তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ দি ভাজি ল'ম। এনেকৈ ওলোটাই ওলোটাই ভাজি লৈছোঁ। অলপ ৰংচুৱা নোহোৱালৈকে ভাজি থাকিম। যেতিয়া ৰংচুৱা হয় তেতিয়া মই নমাই ল'ম। এয়া চাওক, মই ধুনীয়াকৈ ভজা হৈ গৈছে আৰু এতিয়া মই এখন থালত নমাই লৈছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব।